হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। মই চন্দন দাস, ডিচি ব্লগ আছাম লৈ আহিছোঁ আপোনালোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দৃশ্য দেখাব ওলাইছোঁ নগাঁও ৰহা বামুণীজান স্কুলত সঞ্জনৰ ৰাস উৎসৱ বনাইছে আৰু তেওঁলোকে ল'ৰা ছোৱালীয়ে ডেকা গাভৰু মিলি থিয়েটাৰ এখন বনাইছে। এয়া চাওক। আশা কৰোঁ চাই নিশ্চয় ভাল পাইছে। আৰু ইয়াতে অভিনয় কৰা বা নৃত্যশিল্পীসকল ইয়াত কোনো ধৰণৰ ডাঙৰ অভিনেতা বা অভিনেত্ৰী নহয়। এয়া বামুণীজানৰ ডেকা গাভৰু আৰু ল'ৰা ছোৱালী মিলিয়েই নাটসমূহ বা নৃত্যসমূহ বনাইছে। ৰিহাৰ্চেল কৰি ধুনীয়াকৈ কৰিব পৰা হৈছে আৰু এনেকৈ আগুৱাই যাই থাকক, এই মোৰ ফালৰ পৰা কামনা থাকিল। আৰু আপোনালোকেও শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টোৰ লগতে মোৰ চেনেলটো আগুৱাই যায় আৰু এনেকৈ মৰম দি থাকিব আপোনালোকে। আপোনালোকৰ মৰম সদায় বিচাৰি সদায় আপোনালোকক ভিডিঅ' দিব বিচাৰোঁ আৰু এনেকৈ দি যাব। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাইছে আৰু এনেকৈ আগবাঢ়ি যাওক ল'ৰা ছোৱালী ডেকা গাভৰুসকল। এই আশাৰে আজিলৈ বাই বাই, নমস্কাৰ, শুভকামনা।